বিদ্যুৎ ভাত খুৱাইছিলোঁ আকৌ ইয়ালৈ আহিছিলে কমিউনিষ্ট পাৰ্টি নহয় জানো তাৰপৰা ভঁৰালত আমাৰ ভঁৰালত ধান পুৰি থকা নাই ভঁৰালত থাকিলোঁ ভৰিত আৰু দুজন খগেন বৰুৱা আৰু এজন হেৰি ঠেকা পাৰ আমি খাৰখোৱা অসমীয়া আমি খাৰখোৱা অসমীয়া वेलकम टू आवर चैनल खारखोवा ब्लॉगर अन्य एटी भिडिओলৈ স্বাগতম জনাইছোঁ। আজি মই মামাহঁতৰ ঘৰলৈ আহিলোঁ। মই বহুত দিনৰ মূৰত আহিছোঁ। সময় পোৱা নাছিলোঁ মানে মই আৰ্চাৰী শিকিছোঁগৈ তাৰপৰা স্কুলৰ পৰা আহিয়ে মানে যাবই লাগিছিলে তো সেইকাৰণে আজি মই পালোঁ। আজি মানে আমাৰ পৰীক্ষা আছিলে পৰীক্ষাৰ পৰা আহি মানে আজি আৰ্চাৰী আগবেলা আছিলে কাইলৈও আগবেলা হ'ব তো মোৰ কাইলৈ পৰীক্ষা শেষ হ'ব তেতিয়া মানে আৰ্চাৰী পৰহিলৈ আছে সদায় হৈ থাকে আৰ্চাৰী খালি সোমবাৰৰ দিনা বন্ধ থাকে। তাৰপৰা মামাই এদিন দেখুৱাবগৈ আপোনালোকক তেতিয়া আৰু আপোনালোকে চাব এতিয়া বোলক এতিয়া মামা মামী বহি আছে। হাই এয়া আহা সেইবিলা কোলা হৈ গৈছে। আমাৰ এইগৰাকী দেখিছেনে পংখিপিয়া নামটো ময়ে দিছিলোঁ আকৌ দেই পংখিপিয়া মই নহয় নেকি এই মামীয়েকে দিছিলে। আমাৰ সেইগৰাকী এতিয়া ব্যস্ত তেওঁলোকৰ গোটৰ কামত ব্যস্ত কিবা লিখি আছে গোটৰ এইবোৰ গোটৰ এতিয়া আমি বহি আছোঁ আৰু তাকে ভাবিলোঁ কিনো ভিডিঅ' বনাওঁ ভাবিছিলোঁ এই আকৌ এনেকৈ ভিডিঅ'টো বনাই থকা দেখি ভাবিলোঁ নাই এইটোৱে ঠিক হ'ব এনে দি দিছোঁ। এই মোৰ মোবাইলটো লৈ আহিলে ভিতৰৰ পৰা লৈ আহি এনেই মানে এনেকৈ বনাই থাকে আগতেও খালি ইউটিউবত দিয়া নাছিলোঁ কিন্তু আজি দিম বুলি মই থিৰাং কৰিলোঁ আৰু মই নজনাকৈ কৰি আছিলোঁ ভিডিঅ'টো ভালেই হৈছে আপোনালোকে দেখিলে নহয়। বাকী তুমি কোন স্কুলত পঢ়া কৈ দিয়া আকৌ। নমস্কাৰ মোৰ নাম শ্ৰীমতী পংখিপ্ৰিয়া বৰা মই চামগুৰি জাতীয় বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰী। আৰু আপোনালোকে চাই থাকক এতিয়া আজি আৰু এটা ভাল কথা মাল বিকিলোঁ মাল মানে সাঁচি মাল সাঁচি যে আনিছিলোঁ কাটি সাঁচি মাল বিকিলোঁ কেইটকামান পালোঁ আৰু মানে লাগিলে 2 টকাই হওক কষ্ট কৰি পোৱা ধৰণত মানে যিটো ছেটিছফেকশ্যন সেইটো অন্যত পোৱা নাযায়। মানে এনেই উপৰুৱা পইচা কোনোবাই যদি এনেও দিয়ে পইচা 5,000 বা 2,000 বা 1,000 সেই পইচাটোত পালেও মানে সেইটো সুখ নাপাওঁ যিটো নিজে কষ্ট কৰি পাওঁ সেইটো মানে সুখটোৱে বেলেগ। আপোনালোকেও নিশ্চয় মানে কৰি চাইছে কাম কৰি পোৱা পইচা কেইটকা সুখটোৱে বেলেগ। আৰু এই বাইকখন মই আনিছিলোঁ মই নিজে কষ্ট কৰি আনিছিলোঁ তেতিয়া মই পাতৰ বেপাৰ কৰিছিলোঁ মানে চাহপাতৰ এই যিটো সেউজীয়া চাহপাতটো কৰিছিলোঁ শুকান পাতটো নহয় কেঁচা পাতটো কৰিছিলোঁ আৰু এখন আনিছিলোঁ তেতিয়া বাইকখন আজিও চলি আছে 5 বছৰ হৈ গ'ল চলাই আছোঁ আৰু এনেকৈ এন্ধাৰমুন্ধা হৈছে। তাৰপৰা এইফালে বহি আছে আৰু এখন এই গাড়ীখন যে দেখিছে এচিখন সেইখন দেউতাই লৈ দিছিলে দেই মোক এখন চলাই পেলাই খালোঁ আৰু এতিয়া এখন থৈ দিছোঁ এই গাড়ীখন এখন দেউতাই লৈ দিছিলে। এইখনতে পাত আগতে মানে তুলি ফুৰোঁ এইখনতে পাত লৈ মানে ফেক্টৰীত দিওঁগৈ। এইখন এতিয়াও আছে এখন খুব মৰমৰ গাড়ী দেউতাই লৈ দিছিলে মৰমতে কিবা এটা কৰি খুৱাওক ল'ৰাটোৱে। আৰু মোৰ পৰিয়ালটো মানে আমাৰ ঘৰৰ গোটেই সদস্যবিলাক কোন আছে মই আজিলৈকে কোৱা নাই মই আজি ক'ম। মোৰ ঘৰত দেউতা আছে মা আছে মোৰ মানে পৰিবাৰ মানুহগৰাকী আছে মোৰ সৰু ছোৱালী এজনী আছে সপোন আপোনালোকে দেখিছে। এয়া আমাৰ সপোনো এতিয়া সাৰ পালে উঠি আহিলে এই বায়েক আহিছে কি অশান্তি থাকে চাই আছে কৈ দে কিবা এটা কৈ দে এইবোৰ কি লাগিলে কপালত বগা এইবোৰ হয় নি তুমি কষ্টক চিনি পোৱা নাই
কস্তুৰীক ভাল লাগে নি হে তোমাৰ ভিডিঅ' নাচায় নহয় কস্তুৰী হে চাই নি আছে কেনেকৈ মাৰিছা মই যে কৈছিলোঁ তুমি আচাৰিবলৈ গৈছোঁ তাত আপোনালোকে নাভাবিব প্ৰথমতে আমাক মানে ধনুখন মাৰিবলৈ নিদিয়ে প্ৰথমতে আমাক ফিটাডাল মাৰিব লাগিব তাৰপৰা যেতিয়া হাতখন আপোনালোকৰ মোৰ পোন হ'বনে তেতিয়াই আমাক মানে ধনুকাৰখন চুব দিব আৰু মই 6 মাহৰ পাছত মই ধনুখন চুব পাম এতিয়া চুবলৈ দিয়ে নাই দিয়া এতিয়া অকল ফিটাডালহে মাৰিব দিয়ে হাতখন পোন হ'ব মোৰ বাইদেউ আছিলে বাইদেউক বিয়া দিলোঁ এই বাইদেউ জীয়েক এজনী আমাৰ পংখীপিয়া তাৰপিছত আছে মোৰ আইতা বৌ আছে বৌ আমি বৌ বুলি কওঁ মানে আইতা আপোনালোকে বৌ বুলি ক'লে নুবুজিব কাৰণে আইতা বুলি কৈছোঁ মোৰ বৌ আছে বৌৰ বয়স এতিয়া বহুত হৈ গ'ল মানে বহুত মানে তেওঁ এতিয়া হেৰিটো ক'ব নোৱাৰে 1950 চনত যেতিয়া ডাঙৰ ভূমিকম্প হৈছিলে তেতিয়াই তেওঁ জীয়ৰী তেতিয়াহ'লে ভাবক কিমান বয়স হৈছে তেতিয়াই যদি 16-17 বছৰ বা 15-16 বছৰ হয় তেতিয়াহ'লে আজিলৈকে এইফালে 70 বছৰ 70 × 85 বছৰ 87 বছৰমান হৈছে বিষ্ণু ৰাভাক তেতিয়া দিনত বিষ্ণু ৰাভা আৰু খগেন বৰবৰুৱাৰ ভাত সিজাই খোৱা মানুহ আৰু বৌ বিষ্ণু ৰাভা আৰু খগেন বৰবৰুৱাক তেওঁলোকৰ মানে ভঁৰালত আছিলেগৈ বুলি কৈছে ভঁৰালত থাকেগৈ ৰাতি বিষ্ণু ৰাভা খগেন বৰবৰুৱা তেওঁলোকক ভাত সিজাই খুৱাইছিলে বৌয়ে বৌকো দেখুৱাম মই আপোনালোকক আহক বৌকলৈ গ'ল অঁ বৌয়ে কিন্তু এতিয়া সকাম খায়ে বহিছে আকৌ দেই এনেকুৱা খোজা মানে কঁকালটো পৰিলে কিন্তু তেওঁ মনৰ যিটো যুঁজ সেই যুঁজটো কমা নাই মনৰ যিটো দম সেইটো কমা নাই কঁকাল কিন্তু পৰিলে আপোনালোকক আহিলে মই দেখুৱাই দিম অন্য এটা ভিডিঅ'ত যদি আজি এতিয়া নাহে মই তেতিয়া বেলেগ এটা ভিডিঅ' কৰি বৌক এদিন দেখুৱাম এয়া আমাৰ বৌ অথনি সকামলৈ গৈছিলে বুলি যে কৈছিলোঁ এয়া বৌ চাওক আপোনালোকে এয়া বৌ এতিয়া আহিলত আমাৰ সকাম খাই ফুৰে দেই আমাৰ জীয়ৰী ছোৱালী এয়া দেখিছে নহয় এয়া জীয়ৰী ছোৱালী দেই এয়া এই এতিয়া বৌ আহিলত মই ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ লৈছোঁ এয়া তই যে হেৰি বিষ্ণু ৰাভাক ভাত খুৱাইছিলি সেইটো কথা কৈ দে কেনেকৈ খুৱাইছিলি বিষ্ণু ৰাভাক ভাত খুৱাইছিলোঁ আকৌ ইয়ালৈ আহিছিলে কমিউনিষ্ট পাৰ্টি নহয় জানো তাৰপৰা ভঁৰালত আমাৰ ভঁৰালত ধান পুৰি থকাৰ কাৰণে ভঁৰালত থাকিলোঁ ভয়ত আৰু দুজন খগেন বৰবৰুৱা খগেন বৰবৰুৱা আৰু এজন হেৰি ঠেকা পাওঁ মই পাহৰিলোঁ নামটো এজনী কি জানো তাইৰ নাম পাহৰিলোঁ দেই আৰু গোসাঁনী এজনী সেই তেওঁলোকে আহি পিনি ভঁৰালত ভয়ত পুলিচৰ ভয়ত সোমাই থাকে কোমল গৈ গ'লে পুলিচে পাৰ হৈ যায় কোমল গৈ বুলি কয় কানিয়া বুঢ়া কুহুমি তাইৰ নাম কমিউনিষ্ট পাৰ্টি আছিলে তেতিয়া তাৰমানে সিহঁতি তেহেঁতৰ ঘৰত লুকাই লুকাই থাকে নিশা পুলিচ যায় ভয়ত আকৌ ইয়ালৈ গুচি আহে পলাবলৈ এই ধাননি ভঁৰালতে সোমাই থাকেগৈ পকা কঁঠালৰ দিনত পকা কঁঠাল খায় এনেকুৱা শাওণমহীয়া আৰু ভাতৰ দিনত ভাত খায় বৰকৈ ভাত নাখায় তেওঁলোকে পুলিচ আহিলে মানে মেখেলা চাদৰ পিন্ধি ওলাই যায় আমাৰ ঘৰৰ পৰা মেখেলা চাদৰ পিন্ধি ওলাই যায় আমাৰ ঘৰৰ মেখেলা চাদৰ পিন্ধি ওলাই যায় তেতিয়া আমি আকৌ পাছদিনাখন আহি পিনি মেখেলা চাদৰ থৈ যায়হি তেনেকৈ থাকে কথা বতৰা পাতি থাকে মানুহৰ মানে কঁঠাল খাব আৰু মানুহকেইটাৰ লগত বহি কথা বতৰা পাতিব ভাইটিহঁতৰ লগত কথা বতৰা পাতিব সেইভাগেই থাকি আমি ভাত পানী খুৱাই তেতিয়া মই শান্তি নাই হোৱা তেতিয়া মই গাত কাপোৰ লৈছিলোঁ শান্তি নাই হোৱা মই তেতিয়া কমিউনিষ্ট পাৰ্টি ওলাই খগেন বৰবৰুৱাই এই হেৰি কৰিছিলোঁ সেইভাগে ভাত পানী খুৱাই তেওঁলোকক হেৰি কৰিলোঁ তথাপিও মই এটা চাকৰি ল'ব পাৰিলোহেঁতেন তেওঁলোকৰ কাৰণে কৈছিলে মানুহে এতিয়া বুজি পাইছোঁ এতিয়া বুজি পাইছোঁ দেই তেতিয়া আমি তেওঁ অকল চাকৰি কথা কৈ থাকে তেওঁ বাদ দিয়ক চাকৰি এতিয়া জীয়ৰী হৈ আছে আকৌ দিয়ক সকাম খাই ফুৰে কঁকাল পৰিলে কিন্তু এতিয়াও মানে জীয়ৰী নিচিনাকৈ সকাম খাই ফুৰে নেযাবলৈ কওঁ আমি ঘৰত নাই নুশুনে এইটো 50 চনৰ আগৰ কথা কৈ আছে দেই ৰাইজ আপোনালোকে তেতিয়াহ'লে আপোনালোকে বৌ চাই লওক বয়সটো অনুধাৱন কৰক কিমান হৈছে অনুমান কৰক এনেই
তেতিয়াহ'লে আপোনালোকে বুক দেখিলে এই বাকী এনেকৈ পৰিয়ালটো এনেকৈ আছোঁ চাকৰি বাকৰি নাই 2 শ্ৰেণীমান পঢ়িলোঁ পঢ়ি বাৰান্দালৈ গৈছিলোঁ আৰু 2 শ্ৰেণীমান পঢ়ি এতিয়া চাকৰি বাকৰি বহুত এপ্লাই কৰিলোঁ নাপালোঁ বহুতো নাই কৰা কিন্তু কৰিলোঁ এতিয়া আৰু ঘৰতে এনেকৈয়ে গাড়ী চলাওঁ কেতিয়াবা এইবিলাক কিবাকিবি কৰি থাকোঁ আৰু এই সাঁচি কাৰবাৰ কৰিলোঁ আৰু কাৰবাৰ মানে বিজনেছ বুলি ক'বলৈ মই বহুত কৰিলোঁ সৰু সুৰাকৈ ফুটাং বুলি ধাবা এখন মানে ধাবা নহয় এখন ফাষ্ট ফুডৰ এখন হেৰি দিছিলোঁ ফুটাং ধাবা বুলি লিখিছিলোঁ লালিম চিগাৰেট দিছিলোঁ ৰ'ব দেই কোনোবা মানুহ আহিছে মাল বিচাৰি আহিছে চাগে দেই ৰ'ব এতিয়া সাঁচি মাল চাবলৈ মানুহ আহিছিলে সেইটো কাৰণে মানে ভিডিঅ'টো বন্ধ কৰি দিছিলোঁ সাঁচি মাল এজোপা গছ এজোপা আনিছিলে এইখিনি পিচিং মালখিনি এইখিনি দেখিছেনে পিচিং মাল মাল এডোখৰ দেখুৱাই দিছোঁ আপোনালোকক এই চাওক এনেকুৱা মাল ওলাইছে বাকী এইবোৰকে কৰি আছোঁ আৰু সেই মই যে কৈ আছিলোঁ দোকান এখন দিছিলোঁ হোটেল এখন দিছিলোঁ ফাষ্টফুডৰ হোটেল বিজনেছ কৰিলোঁ মানে বাঁহৰে বনাই লৈছিলোঁ হোটেল দিলোঁ তাৰপিছত কৰিলোঁ প্ৰথম পাটৰ কাৰবাৰ কৰিলোঁ তাৰপিছত কৰিলোঁ মানে হোটেল নহয় তাৰ আগত কৰিলোঁ এই কাঠৰ কাৰবাৰ কাঠ এইবোৰ এতিয়াও আছেই এইবিলাক যে লগাই থৈছোঁ সেইবোৰ কাঠ মই নিজে ফলোৱাই কাঠ তাৰপিছত সেইবোৰ কাঠ থৈ দিছোঁ দেখিছেনে আৰু তাৰপিছত কৰিলোঁ চাচি কাৰবাৰ কৰিলোঁ তাৰপিছত চব্জি কাৰবাৰ কৰিলোঁ মাজতে চব্জি কাৰবাৰ কৰিলোঁ তাৰপিছত মানে বহুত কৰিলোঁ এই মানে একেটাতে থাকিব পৰা নাই একো কাৰবাৰতে একেটাতে মানে বহুত দিন থাকিব পৰা নাই চাওঁ জীৱনটো বহুত দীঘলীয়া সেইকাৰণে মানে কেনেকৈ মানে চলিমগৈ কেতিয়াবা চিন্তা কৰি পাৰেই নাপাওঁ কি কৰিম তাৰপিছত আৰু কৰিলোঁ কুকুৰা পুহিলোঁ হাঁহ পুহিলোঁ সেইবিলাক এতিয়া কৰি আছোঁ দেই সেইবিলাক মানে পাৰ্ট টাইম হিচাপে সেইবিলাক হাঁহ পোৱালি উলিয়াওঁ কুকুৰা পোৱালি উলিয়াওঁ ইনকুবেটৰ নিজে বনাই লৈছোঁ সেইবিলাক দেখুৱাম আপোনালোকক আজিয়ে দেখুৱাই দিছোঁ মোৰ এটা মেচিনো আছে মেচিনটো যে দেখুৱাম বুলি কৈছিলোঁ সেই মেচিনটো আছে এইকেইটা দেখিছেনে এইকেইটা ইনকুবেটৰ এইকেইটা বনাইছিলোঁ ইনকুবেটৰ এতিয়া ইয়াত থৈ দিছোঁ ষ্ট'ৰ ৰুমত ভৰাই থৈছোঁ এইকেইটা ইনকুবেটৰ বনাইছিলোঁ এতিয়াও দি থাকোঁ আৰু এইখন বনাইছিলোঁ এখন নিজে কণীবিলাক লৰাই থাকিব নালাগে তেতিয়া এইবিলাক এনেকৈ বনাইছিলোঁ কণীবিলাক ইয়াত থৈ দিওঁ এইটো মটৰ আছে নিজে লৰাই থাকে কাৰেণ্টত মানে টাইম ছেট কৰি দিছিলোঁ নিজে লৈ থাকে ইনকুবেটৰ এনেকৈ বনাইছিলোঁ তাৰপিছত এই মেচিনটোৰ কথা যে কৈছিলোঁ এইটো মেচিন চাওক মেচিনটো এইটো গছ কটা মেচিন এই গছ কাটিবলৈ মানে এই বতাহ ধুমুহা এজাক দিছিলে দিন হ'ল আজিৰ পৰা প্ৰায় 2 বছৰমান তেতিয়া গছবোৰ খুব ভাগিছিলে মানুহৰ ঘৰত সেই বতাহ ধুমুহাতে মানে এই মেচিনটো আনি লৈছিলোঁ সেই গছবোৰ এতিয়া কিছুমান ৰাস্তাটো পৰি আছিলে গছ সেই গছ কাটিবলৈ বা কোনোবা বাৰী গছ মানুহৰ ঘৰত পৰি আছিলে ঘৰৰ টিঙত পৰি আছিলে সেই গছবোৰ কাটিবলৈ আনিছিলোঁ বেলেগ ৰিজাৰ্ভ কাটিবলৈ নাই আকৌ দেই আমাৰ ইয়াত ওচৰত ৰিজাৰ্ভো নাই এইটো আনি থৈছিলোঁ মেচিনটো এতিয়াও চলাওঁ এতিয়াও হৈ আছে কিন্তু মানে বিশেষ এতিয়া হেৰি কাম নাই সেইটো কাৰণে এতিয়া এইটো পেলাই থৈছোঁ এইটো এনেকুৱা চেইনডাল আহে এইডাল বাৰডাল এইডাল চেইনডাল থাকে আৰু মই যে কৈছিলোঁ ফুটাং ধাবা সেই বেনাৰখন এইখন চাওক ফুটাং ধাবা আৰু ফাষ্টফুড এইখন ইয়াত ওলম মাৰি থৈছোঁ এতিয়া এই লগৰ এটাৰ সৈতে কৰিছিলোঁ এই হোটেলখন ফুটাং ধাবা আৰু ফাষ্টফুড এখন কৰিছিলোঁ এখন কৰি চলালোঁ অলপ দিন তাৰপিছত সেইটো বাদ দিলোঁ এনেকৈ কৰি আৰু মানে প্ৰতিটোতে টেষ্টটো লৈ আছোঁ সোৱাদটো লৈ আছোঁ কোনটো বিজনেছ কেনেকুৱা কি কৰি আছোঁ চাহপাতৰ বিজনেছ কৰিলোঁ সাঁচি কাৰবাৰ কৰিলোঁ কাঠৰ কাৰবাৰ কৰিলোঁ হোটেল দিলোঁ চব্জি বেপাৰ কৰিলোঁ এইবিলাক কৰি আছোঁ এইবিলাক যে বাকচ দেখিছে এইবোৰ চব্জি বেপাৰ কৰি থাকোঁতে অনা আৰু ওপৰতো এইখিনি আছিলে সেইখিনি চাওক সেইখিনি তুলি থৈছোঁ বাক্সা
সেইখিনি বিলাহী আনিছিলোঁ বিলাহী চব্জি বেপাৰ কৰিলে বিলাহীটো লাগিবই চব্জি গতিকে সেই বিলাহীবোৰ মানে ইয়াত সোমাই আহে এনেকৈ কৰি আৰু চব্জি বেপাৰ কৰিলোঁ এতিয়া বৰ্তমান হাঁচি কেইবাৰ কৰি আছোঁ ই দা মাৰি আছে লগৰটোৱে লগৰ মানে মোৰ ভাইটি ই কৰি আছে এয়া দা মাৰি আছে আৰু এইবোৰ মাল বাহিৰতো এইখিনি মাল আছে সেইখিনি দেখিলেই দেখুৱালোঁ প্ৰথমে আৰু ইয়াৰ চেনেল এটা আছে তাৰ আজি চেনেলটোৰ বাবে মানে আজি মই এনেই অকণমান চেষ্টা এটা কৰিলোঁ এইটো হেৰি বনালোঁ লগ'টো বনালোঁ আৰু ইণ্ট্ৰ'টো বনালোঁ এনেই চেষ্টা অকণমান কৰিলোঁ বনাবলৈ বাকী আৰু এনেকৈ আৰু জীৱনটো কেনেকৈ পাৰ কৰিম ভাবি পোৱা নাই তথাপিও মানে এনেকৈ কিবাকিবি কৰি আছোঁ আৰু সৎ পথেৰে লাগিলে এটকাই ঘটো তাৰ আমেজেই বেলেগ কৰি আছোঁ আৰু ভিডিঅ'বিলাকো কৰি আছোঁ এই ভিডিঅ'বিলাক যে কৰি আছোঁ মই মনিটাইজ হ'ব ইউটিউব চেনেলৰ পৰা পইচা পাম সেই বুলি নহয় মানে এই স্মৃতিবিলাক ধৰি ৰাখিবলৈ মই আগতো এদিন কৈছোঁ এই স্মৃতিবিলাক ধৰি ৰাখিবলৈ এই কামটো কৰি আছোঁ মানে ভিডিঅ' বনাই আছোঁ যাতে আৰু 20 বছৰ পিছত মই চাব পাৰিম যদি ইউটিউবটো জীয়াই থাকে ইউটিউব মানে গোটেই হেৰিটো ইউটিউব প্লেটফৰ্মখন যদি জীয়াই থাকে তেতিয়াহ'লে মানে ইউটিউবত চাব পাৰিম আৰু 20 বছৰ পিছত আজিনো কি কৰিছিলোঁ আজিৰ পৰা 20 বছৰ পিছত চাম সেইটো কাৰণে মানে এই ভিডিঅ'বোৰ স্মৃতি হিচাপে ৰাখি থৈছোঁ আপোনালোকে চাই থাকিব আৰু মই কি কৰিলোঁ দেখুৱালৈ কণী উমনি দিয়াও দেখুৱাম কেনেকৈ উমনি দিয়ে ইনকুবেটৰ কেনেকৈ বনায় সেইবোৰো দেখুৱাম এদিন আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই এজন খাৰখোৱা হিচাপে মই আপোনালোকলৈ এটা অনুৰোধ কৰিছোঁ ধন্যবাদ জয় আই অসম